hello guys, welcome to my channel Baang. So আজি আমি এটা মানে সাইকেল মাৰি মানে এটা বিশেষ জায়গালৈ যাবলৈ ওলাইছো। সো ক'ত যাম কি কৰি ভিডিঅ'টো এণ্ড লৈকে চাই থাকক। সো মোৰ লগত আছে মোৰ বহুত পাৰ্টনাৰ এটা আছে, আগত আপোনালোকক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম বাৰু। সো আগত চাই থাকক। এইফালে আছে নব, এইফালে হাত দাঙি দিয়া, এইফালে আছে উদয়, হাত দাঙি দিয়া। সো আগত আছে হান্তৰু, এইফালে হাত দাঙি দিয়া। আপুনি হা তুমি আগতকৈ থাকে এবাৰ আমাৰ কি এটা আহিব সাইকেলৰ স্পীডে বেছি ফুল স্পীড যায় মানে আউট অফ কন্ট্ৰোল। ইয়েস ইয়েস সাইকেলটো অলপ হেভি আছে না তাৰ, তো স্পীড যায় বাৰু। আমি পিছত থাকিব লাগিলে আমাৰ টকা মাইনে আছে সাইকেল, তো আমি এইটো পিছত যাম আগত যা। কালি দেখোন মানে ভিডিঅ' বহুত কষ্ট চৰে বনালোঁ কিন্তু আজিলে থৈ গ'ল একদম। তো বৰুৱান মাথা গৰমতে আজি মানে ওলাইছোঁ পুৰা ঘূৰিবলৈ। কালি ইমান কষ্ট কৰি ভিডিঅ'টো বনালোঁ নহয়, চব ডিলিট হৈ একদম বৰবাদ হৈ গ'ল। কাৰণ আজি আপলোড দিম বুলি ভাবি লৈছোঁ কিন্তু বৰবাদ চব একদম। তো মোৰ লগত আছিলে এইকেইজন লগ আছিল বাৰু, কিন্তু কি কবি আৰু দুখৰ কপাল একদম। কোন আছিলে বে পাকা বৰ্তমান চাবি পুৰা আমাৰ ৰাইডাৰবিলাক পুৰা চাইকেল চলাই গৈ আছে, আপোনালোকে চাই আছে। সোমাম এইবাৰ। ৱাহ, এটা কি সুন্দৰ ঠাইত মানে পৰিৱেশত আহি পালোঁ। আপোনালোকে চাওক আৰু ভিডিঅ'টোৰ মজা লওক। চ' প্ৰথমে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ এটা চাংঘৰ। ইয়াৰ পৰা পৰিলে একেবাৰে ভিজি যাম। ৱাও, ইমান ধুনীয়া নাজাৰা। ভিউচা নাই বাৰু, পুৰা সুন্দৰ পৰিৱেশ, পুৰা সুন্দৰ মজা লাগিল ইয়াত আহি একবাৰ বহি লওঁ। খুব মজা লাগে গা একদম, এনেকা ঠাইত থাকি ভাল লাগে। চ' আপোনালোকে আহিব, ইয়াত বহুত সুন্দৰ পৰিৱেশ। এইবিলাকনো কি বস্তু হে? আপোনালোকক আৰু এজন বন্ধুৰ নাম ক'বলৈ পাহৰিছিলোঁ। এই পিছত থকা ল'ৰাজনৰ নাম হ'ল অমিয়। তো ফাইনেলি জেগালৈ আহি পাই আমি এতিয়া অসুবিধা হৈ গ'ল, মানে চাইকেলটো দেখি আছে একদম লিক হৈ গ'ল। লিক মানে তাৰ মানে কি ঘাঁজল সোমাই গৈছে নেকি একদম। তো এতিয়া লিখি বাতি আছে একদম, পুৰাই বাতি আছে। এইটো হ'ল সন্যাসী যোৱা মন্দিৰৰ ৰাস্তা। আমি শ্বহীদ ব্ৰিজ আহি পালোঁ এতিয়া। চ' সকলোৱে আগলৈ গ'ল, চ' এতিয়া ময়ো যাম। এতিয়া বন্ধু এজনৰ বীৰচোৰা কলেজৰ এটা কাম আছে, প্ৰথমে কামটো কৰিলে তাৰপিছত আমাৰ ফাইনেল লোকেশ্যনলৈ যাম। বীৰচোৰা মহাবিদ্যালয়। এইটো হ'ল বীৰঝৰা কলেজৰ বাস্কেটবল খেলা ষ্টেডিয়াম। একদম পিছলা হৈ গৈছে, পৰিলে যাব কোমৰ থমৰ একদম বালাই। এতিয়া আমি উঠি আছোঁ সকলো ওপৰত, মানে যিজন লোক আছিল কাম আছিল তেওঁ কাম কৰি আছে। আমি এতিয়া অলপ মানে স্কুলটো অলপ এক্সপ্ল'ৰ কৰোঁ। চাউথ ব্লক। তো ফাইনেলি মানে কলেজৰ কামটো হৈ গ'ল। তো এতিয়া আমাৰ ঠিকেৰে জাগালৈ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ আমি। তো মানে কামটো সকলো হৈ গ'ল, এতিয়া আমাৰ খালি ৰাওনা হ'ব লাগে। আমিতো ৰাস্তা ভালকৈ নাজানো। এই বেগ চোলা ল'ৰাজনে আমাক লৈ গৈ আছে, তেওঁৰ নাম হ'ল জাগ্ৰত। তো ইয়াত সকলোৱে ফটো উঠিছে, একদম পুৰা জোচ হৈ ফটো উঠি আছে, পুৰা সুন্দৰ পৰিৱেশ। নবা উঠি আছে ফটো উঠি লৈছোঁ একদম। এতিয়া মই অলপ ফটো উঠিব লাগিল। চ' আমি এতিয়া পুৰণি বঙাইগাঁও বৰঝৰালৈ গৈ আছোঁ। তো আপুনি গুগল মেপত পুৰণি বঙাইগাঁও বৰঝৰা বুলি চাৰ্চ কৰিব, তো পাই যাব। So guys, আমি ফাইনেলি আহি পালোঁ সেকেন্ড বৰঝৰা। So আপোনালোকে দেখি আছে পুৰা একদম ঝৰ্ণাৰ মাজত আছোঁ, মানে ঝৰ্ণা এইবিলাক মাজত নহয়।
চ' এতিয়া গা ধুবতো লাগিল নহয় চ' এতিয়া আমি ওপৰলৈ গৈ মোৰ লগকেইটা আগলৈ চাৰি গৈছে একদম আগলৈ গৈছে আগলৈ এতিয়া মই তালৈ যাম ত' লেটছ গ' ইয়াত কি লিখা আছে আপোনালোকে পাৰাজুৰি হোৱা নামৰ বহুত মজা লাগিছে শুনি নেকি বল আপোনালোকে আহিব বহুত সুন্দৰ ঠাই চিকেন বৰঝৰা বুলি কয় বহুত বেয়া লাগিল কালি কাৰণ এইটো কষ্ট কৰি ভিডিঅ' বনালোঁ কিন্তু ডিলেট হৈ গ'ল ত' এতিয়া কি কৰিম ত' সেইবাবে অলপ মন ডাউন কৰি অলপ ভিডিঅ'টো বনাই আছোঁ একদম ত' কি হৈছে ইয়াৰ পৰা এতিয়া আৰু এটা লোকেশ্যনলৈ যাম ত' আপোনালোকে ভিডিঅ'টো চাব তো গাইজ ফাইনেলি ইয়াৰ পৰা আমাৰ মানে কামটো হৈ গ'ল এতিয়া আমি আৰু এটা নেক্সট লোকেশ্যনলৈ গৈ আছোঁ তো নিগম ঘোলালৈ আপোনালোকে চাওক ভিডিঅ'টো চ' আহিতে মানে বহুত ভোক লাগিল চ' আমি এতিয়া বৰ্তমান আছোঁ মানে বুনিয়াদী চিভিল হস্পিটেলৰ ওচৰত চ' ইয়াতে খাম এতিয়া চ' সকলোৱে খাই আছে একদম ৰুটি খাই আছে সকলোৱে पूरा रुटी पारती एकदम पूरा रुटी कैसे तो बहुत भूख लगी तो खाब लगे तो पिछले देखा सो गाइज आमी फाइनली निगम घोलाলৈ আহি পালো পুরা একদম সুন্দর পরিবেশ সুন্দর পাহাড়ের মাজত পুরা নুমান দিছে এইবিলাক চ' আমি আহি মানে এনেকুৱা এটা সুন্দৰ হাউচত আহি পালোঁ ট্ৰি হাউচ নহয় এইটো কি হাউচ কয় এইটো ট্ৰি হাউচ একদম নেচাৰেল ঘৰ কয় এইটো নেচাৰেল ঘৰ দেখি আছে পুৰা খেৰৰ আৰু এইবিলাক বাঁহ আছে ভিতৰত ত' কেনেকুৱা লাগি আছে আপোনাক বা একদম নকবি আৰু বাৰে বাৰে আহিব মন যাব হয় নেকি অঁ এনেকুৱা নেকি আৰু আপোনাক কেনেকুৱা লাগি আছে ভালেই লাগিছে ধুনীয়া জেগা নেকি চ' আহিব আপোনালোকে বহুত সুন্দৰ ঠাই একদম নেচাৰেল ভিলেজ নিগম ঘোলা তো আপোনালোকে আহিব আৰু ইয়াত আহি ভিউৰ মজা ল'ব গ্ৰুপ ফটো লয় নাই একেবাৰে গ্ৰুপ ফটো ল'ব নেকি ল'ব লাগিল একদম কইনা মনে দিছে ট্রি হাউস টু মানে তিরপাল দিয়ে থাকে দিছে পানি হওয়ার রাস্তা চ' ইয়াত আহি আমাৰ মানে একদম কপাল বেয়া হৈ গ'ল কাৰণ ইয়াত তালা মাৰিছোঁ ভিতৰলৈ সোমাব নেৰে ইয়াত তালা মাৰিছে একদম তো চিয়াতে দীঘল হৈছে একদম ইয়াত মানুহ থাকে নেকি আমি গম নাপাওঁ তো এই ভালে লাগিলে একদম ভিডিঅ'টো এইখিনি আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক দিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব নাপাহৰিব চ' এতিয়াতো এইখিনি ভিডিঅ'টো বেছি দীঘল নহয় তো এতিয়া বাই বাই লেটছ গ'